নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি ইংৰাজী ৰিডিঙৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলোঁ। বহুতো গুৰুত্বপূৰ্ণ ভিডিঅ'ত অকণ মনোযোগেৰে চাবা। ইয়াত চোৱা, BAKE আৰু এটা চোৱা, BACK। ইয়াত এটা কথা মন কৰিবা যে ইয়াৰ শেষত ই আছে, ইয়াৰ শেষত চি আৰু কে আছে। ইয়াত যিটো ই আছে, এই ইটো সাইলেন্ট থাকিব। যদি ই সাইলেন্ট থাকে তেতিয়াহ'লে ইয়াৰ শেষত কে ধৰিব পাৰোঁ। তেতিয়াহ'লে ইয়াৰ শেষত কি আছে? কে আছে। ইয়াৰ শেষত কি আছে? চি কে আছে। এতিয়া চোৱা, দুয়োটা কে, ইয়াত যে কে আছে, ইয়াত চি কে আছে। এই চি কে মানেও ইয়াৰ যিটো সাউন্ড হ'ব অসমীয়াত, ইয়াৰ সাউন্ড ক হ'ব। ইয়াৰ সাউন্ড কি হ'ব? কই হ'ব। এতিয়া চোৱা, যদি চি কে মানেও, যদি চি আৰু কে মানে কই হয় আৰু কে মানেও কই হয়, তেতিয়াহ'লে আমি চি কে কিয় লিখিব লাগে, কে কিয় লিখিব নোৱাৰোঁ? সকলো ঠাইত আমি কৰ সলনি ক'ত চি কে ব্যৱহাৰ কৰিব লাগে আৰু কৰ সলনি ক'ত অনলি কে ব্যৱহাৰ কৰিব লাগে, এই বিষয়ে আজি আলোচনা কৰিম। ইয়াত চোৱা, এই অৰ্ডটো চোৱা, এই দুটা অৰ্ডত মন কৰা। ইয়াত চোৱা, ভাৱেল, কনচনেণ্ট, ভাৱেল। তাৰমানে প্ৰথমত তোমালোকক দেখুৱাই দিছিলোঁ যে VCV। ইয়াত চোৱা কি আছে? CVC। ইয়াত মন কৰিবা যে CVC আৰু ইয়াত VCV। তাৰমানে এইটো VCVত ভাৱেলৰ সদায় লং সাউন্ড হয়। সদায় কি সাউন্ড হ'ব? লং সাউন্ড হ'ব। এইটো মনত ৰাখিবা। VCVত সদায় ভাৱেলৰ লং সাউন্ড হয় আৰু CVCত ভাৱেলৰ সদায় কি সাউন্ড হ'ব? শৰ্ট সাউন্ড হয়। এইটো কথা মনত ৰাখিবা, শৰ্ট সাউন্ড। তাৰমানে ইয়াত বুজা গ'ল যে যিটো CVC হ'ব এইটো মানে ভাৱেলৰ শৰ্ট, আৰু যিটো VCV হ'ব এইটো ভাৱেলৰ লং। তাৰমানে আমি সাউন্ড দুই ধৰণে পাওঁ, VCV আৰু CVC। তাৰ লগত VCV মানে হ'ল ভাৱেলৰ লং সাউন্ড আৰু CVC মানে হ'ল ভাৱেলৰ শৰ্ট সাউন্ড। এইটো কথা মনত ৰাখিবা। এতিয়া আমি যদি ধৰি লোৱা তুমি কোনো এটা ৱৰ্ড লিখি আছা, যিকোনো এটা ৱৰ্ড লিখি আছা, আৰু সেই ৱৰ্ডত ইয়াত মই এটা ৱৰ্ড লিখিলোঁ, চোৱা, BOOK। ইয়াৰ শেষত কি আছে? কে আছে। এতিয়া BOOK, ইয়াত কি হৈছে? বুক। এই বুকটোৰ শেষত কি আছে? কে আছে। ইয়াত তুমি চি কে লিখিব পাৰিবানে? চি আৰু কে এনেকুৱা যে BOOCK লিখিব পাৰিবানে? আমি BOOCK কিয় লিখিব নোৱাৰিম? ইয়াত চোৱা যে যদি কোনো ভাৱেলৰ লং সাউন্ড হয়, এতিয়া ধৰি লও তুমি এটা ৱৰ্ড লিখি আছা, সেই ৱৰ্ডটোত যিটো ভাৱেল থাকিব, সেই ভাৱেলৰ যদি লং সাউন্ড থাকে, ভাৱেলৰ লং সাউন্ড থাকে, তেতিয়াহ'লে তাত কেতিয়াও চি কে ব্যৱহাৰ নহ'ব। বুজি পাইছা? যদি ভাৱেলৰ লং সাউন্ড থাকে, তাত যদি ক সাউন্ড আহে, তেতিয়াহ'লে কেতিয়াও চি কে ব্যৱহাৰ নহ'ব। মই কিছুমান উদাহৰণ সহ দেখুৱাই দিম। এতিয়া চোৱা, ইয়াত চোৱা, BACK। ইয়াত চোৱা, যিটো ভাৱেল আছে, এই ভাৱেলৰ শৰ্ট সাউন্ড আহি আছে। তাৰমানে এই ভাৱেলৰ শৰ্ট সাউন্ড, ইয়াত এৰ সাউন্ডটো কি আহিব? ইয়কাৰ আকাৰ। তাৰমানে আমি এইটোক এনেকৈ লিখিব পাৰোঁ, BA ব, আৰু এৰ সলনি ইয়কাৰ আকাৰ, চি কে ক।
হ'ল বেগ বেগ বুজি পাইছা বেগ যেনেকুৱা ইয়াত চোৱা আৰু এটা HACK তাৰমানে য'ত য'ত ভাৱেলৰ শ্বৰ্ট চাউণ্ড আহিব তাত য'ত য'ত আৰু এবাৰ কৈ দিছোঁ য'ত য'ত ভাৱেলৰ শ্বৰ্ট চাউণ্ড আহিব তাত ক চাউণ্ডৰ কাৰণে সদায় CK ব্যৱহাৰ কৰিবা য'ত য'ত ভাৱেলৰ শ্বৰ্ট চাউণ্ড আহিব তাত কৰ হলনি মানে আমি যদি ক চাউণ্ড আহে তেতিয়াহ'লে তাত CK ইংলিছত CK ব্যৱহাৰ কৰিবা বুজি পাইছা আৰু য'ত য'ত ভাৱেলৰ লং চাউণ্ড আহিব তাত কৰ হলনি অনলি K ব্যৱহাৰ হ'ব যেনেকুৱা আগত এটা লিখিছিলোঁ BOOK ইয়াত বুক কে হৈছে কিয় ইয়াত যে ডবল আছে এই ডবলৰ লং চাউণ্ড ওলাই আছে বুজি পাইছা যদি ভাৱেলৰ লং চাউণ্ড ওলায় তেতিয়াহ'লে তাত অনলি K ব্যৱহাৰ কৰিব লাগিব আৰু য'ত ভাৱেলৰ শ্বৰ্ট চাউণ্ড ওলায় তাত কৰ হলনি মানে ক বহাবৰ কাৰণে CK ব্যৱহাৰ কৰিব লাগিব বুজি পাইছা তাৰ মানে কে এতিয়া আমি এটা কথা স্পষ্টকৈ ইয়াত বুজাব পাৰোঁ যে ইয়াত চোৱা যদি ধৰি লোৱা লং ভাৱেলৰ লং চাউণ্ড হয় তাৰ কাৰণে ক চাউণ্ডৰ কাৰণে কে ব্যৱহাৰ হ'ব আৰু ভাৱেলৰ যদি শ্বৰ্ট চাউণ্ড হয় তেতিয়াহ'লে ক চাউণ্ডৰ কাৰণে CK ব্যৱহাৰ হ'ব বুজি পাইছা ভাৱেলৰ লং চাউণ্ড তেতিয়াহ'লে ক চাউণ্ডৰ কাৰণে কে ভাৱেলৰ শ্বৰ্ট চাউণ্ড তেতিয়া ক চাউণ্ডৰ কাৰণে CK বুজি পাইছা যেনেকুৱা মই কিছুমান উদাহৰণ ইয়াত দিম যেনেকুৱা এটা চোৱা DUCK ডাক ইয়াত ইউটোৰ ভাৱেলৰ শ্বৰ্ট চাউণ্ড ওলাইছে কাৰণে ইয়াত ক চাউণ্ডৰ কাৰণে CK ব্যৱহাৰ হৈছে আৰু যেনেকুৱা চোৱা যেনেকুৱা PLUCK প্লাগ আৰু ইয়াত চোৱা ভাৱেলৰ শ্বৰ্ট চাউণ্ড ওলাই আছে যেনেকুৱা চোৱা BLACK ব্লেক যেনেকুৱা চোৱা আৰু CHECK চেক বুজি পাইছা যেনেকুৱা চোৱা BLOCK ব্লক এই গোটেইটোত চোৱা CK ব্যৱহাৰ হৈ আছে কিয়নো তাৰ গোটেইটোৰ CKৰ আগতে যিটো ভাৱেল আছে সেই ভাৱেলৰ শ্বৰ্ট চাউণ্ড ওলাই আছে যিটো ভাৱেলি আছে তাৰ শ্বৰ্ট চাউণ্ড ওলাই আছে বুজি পাইছা যিটো ভাৱেল ওলাই আছে তাৰ শ্বৰ্ট চাউণ্ড ওলাই আছে আৰু শ্বৰ্ট চাউণ্ডৰ কাৰণে ক চাউণ্ডৰ কাৰণে CK ব্যৱহাৰ হৈছে বুজি পাইছা আজি CKৰ বিষয়ে ভিডিঅ'টো বনালোঁ গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ